নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আগন্তুক যি অসম আৰক্ষীৰ ইণ্টাৰভিউ আহি আছে, তাৰ যি লিখনি পৰীক্ষা অনুষ্ঠিত হ'ব, সেই সন্দৰ্ভত আজি কিছু কথা আলোচনা কৰিম। আশা কৰোঁ আপোনালোকৰ সহায় হ'ব। তেনেহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰিটেন টেষ্ট। ইয়াত লিখিছে, ৰিটেন টেষ্ট উইল কনচিষ্ট অফ 100 মাল্টিপল চইচ টাইপ কুৱেশ্যনছ টু বি এনচাৰ্ড অন এন OMR answer sheet. For each correct answer, the candidate will get half a mark. ইয়াত লিখিছে যে যিটো পৰীক্ষা হ'ব লিখনি তাত 100টা মাল্টিপল চইচ টাইপ কুৱেশ্যন থাকিব, যিকেইটাৰ উত্তৰ দিয়া থাকিব আমি তাত চইচ কৰিব লাগিব শুদ্ধ উত্তৰটো। ফৰ ইচ কাৰেক্ট এনচাৰ দ্য কেণ্ডিডেট উইল গেট হাফ এ মাৰ্ক, আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰত কেণ্ডিডেটে হাফ মাৰ্ক পাব। ইয়াত লিখিছে কুৱেশ্যন উইল বি অফ দ্য লেভেল অফ ক্লাছ 9 and 10। কুৱেশ্যনখিনি আপোনাৰ ক্লাছ 9 আৰু 10 লেভেলৰ হ'ব। টোটেল মাৰ্কছ ফৰ দ্য ৰিটেন টেষ্ট উইল বি 50, আৰু টোটেল মাৰ্কটো হ'ব 50 মাৰ্কৰ। দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং। কিছুমান পৰীক্ষাত দেখিবলৈ পোৱা যায়, যদি আপোনাৰ উত্তৰটো ভুল হয় তেনেহ'লে তাত নিগেটিভ মাৰ্কিং থাকে, মাৰ্কটো কমাই দিয়ে। কিন্তু এই যিটো পৰীক্ষা হ'ব লিখনি, ইয়াত কোনো নিগেটিভ মাৰ্কিং নাই, অৰ্থাৎ কোনো নম্বৰ আপোনাক ভুল হ'লেও কমাই নিদিয়ে। আৰু ইয়াত লিখিছে আপোনাৰ যিটো টেষ্ট হ'ব, যিটো লিখনি পৰীক্ষা হ'ব, সেই লিখনি পৰীক্ষাটো প্ৰত্যেক ডিষ্ট্ৰিক্টে এটা দিনৰ ভিতৰতে পতা হ'ব। আপোনাৰ আটাইখিনি পৰীক্ষাত সম্পূৰ্ণ মাৰ্ক থাকিব 100। তাৰে আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, আপোনাৰ যি দৌৰা হওক, আপোনাৰ যি জাম্প, সেইখিনিত আপোনাৰ 40 নম্বৰ থাকিব। আপোনাৰ লিখনি পৰীক্ষাত থাকিব 50 নম্বৰ। আপোনাৰ এক্সট্ৰা কিবা যদি আপোনাৰ প্ৰতিভা আছে, আপোনাৰ এক্টিভিটিছ আছে, তেতিয়াহ'লে আপোনাৰ তাত থাকিব 10 নম্বৰ, মুঠতে 100 নম্বৰ। এই লিখনি পৰীক্ষাটোত আহিবলগীয়া বিষয়সমূহৰ ভিতৰত এটা হৈছে জেনেৰেল নলেজ। আপোনালোকৰ ইয়াত যিখিনি টপিক দেখা পাইছে, সেই টপিকখিনিৰ পৰা আপোনালোকৰ জেনেৰেল নলেজৰ কুৱেশ্যনখিনি আহিব। আপোনালোকে এই টপিককেইটাৰ ভিতৰত আপোনালোকৰ কুৱেশ্যনসমূহ, আপোনালোকৰ প্ৰশ্নসমূহ চাব পাৰে পৰীক্ষাৰ বাবে সাজু হ'বলৈ। নেক্সট হৈছে আপোনালোকৰ মেথমেটিক্স। মেথমেটিক্সৰ ভিতৰত আপোনালোকৰ এই যিখিনি টপিক দেখিছে, বিষয় দেখিছে, এই টপিককেইটাৰ ভিতৰৰ পৰা আপোনালোকৰ মেথমেটিক্সৰ কুৱেশ্যনখিনি আহিব। সেইখিনি আপোনালোকে কাটিগৰি মাৰি চাই ল'ব। তাৰপিছত হৈছে লজিকেল ৰিজনিং বা মেণ্টেল এবিলিটি। আপোনালোকৰ ক্ষমতা, মগজুৰ ক্ষমতা বা যিকোনো ধৰণৰ লজিকেল ইয়াত প্ৰশ্ন সোধা হ'ব। প্ৰশ্ন কিছুমান আহিব ইয়াতে। ইয়াত দেখিছে লজিকেল ৰিজনিং, এৰিথমেটিক ৰিজনিং, ৰিলেশ্যনশ্বিপ, পাজল, এইবিলাক ধৰণৰ টপিকৰ পৰা আপোনালোকৰ প্ৰশ্নসমূহ আহিব। আপোনালোকে এই টপিককেইটাৰ ভিতৰৰ পৰা প্ৰশ্নসমূহ চাব। তাৰপিছত হৈছে আপোনালোকৰ ইংলিছ ছেকশ্যনটো, জেনেৰেল ইংলিছ ছেকশ্যনটো। আপোনাৰ গ্ৰামাৰ আহিব ইয়াতে। এইসমূহ আহিব আপোনালোকৰ ইংলিছৰ ছেকশ্যনটোত। আৰু আপোনালোকে গাইড বুকছ ব্যৱহাৰ কৰিব পাৰে পৰীক্ষাত। আপোনাৰ লিখনি পৰীক্ষাৰ বাবে সাজু হ'বলৈ আপোনালোকে বিভিন্ন ধৰণৰ গাইড বুক ব্যৱহাৰ কৰিব পাৰে। তাৰে কেইখনমান গুৰুত্বপূৰ্ণ গাইড বুক হৈছে এনেধৰণৰ: অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP বাক্সি। নম্বৰ 2, ফাষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ ভাৰ্মা। নম্বৰ 3, এনালিটিকেল ৰিজনিং বাই MK পাণ্ডে। নম্বৰ 4, লুচেন্স জেনেৰেল নলেজ। নম্বৰ 5, কম্পিউটাৰ এৱাৰনেছ বাই অৰিহাণ্ট। এই 5খন কিতাপ আপোনালোকে অধ্যয়ন কৰিব পাৰে এজ এ গাইড বুক। আপোনালোকৰ বহুতখিনি সহায় হ'ব পৰীক্ষাটো পাছ কৰিবলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় কথাখিনি। আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।